কবিতাৰ শিৰোনাম স্মৃতিৰ বুৰঞ্জীৰ নিলিখা পৃষ্ঠাবোৰ। কবি বিজুলী বৈশ্য, আবৃত্তিকাৰ সুজাতা দাস। স্মৃতিৰ বুৰঞ্জীৰ নিলিখা পৃষ্ঠাবোৰ। নাজানো স্মৃতি, তোৰ বুৰঞ্জীৰ নিলিখা পৃষ্ঠাবোৰ কিমান ৰং বেৰঙী ছবিৰে ভৰি আছে। কলা বগা, ৰঙা গুলপীয়া, হালধীয়া এজাৰ বুলীয়া। তোৰ বুকুতে সাঁচি থৈছোঁ মই হাঁহি কান্দোনেৰে ভৰা অলেখ বিচিত্ৰ ছবি। নাজানো কিমান মিঠা তিতা ৰসেৰে জীপাল তোৰ অভজা চোতাল। মাথো দূৰণিৰ পৰা ৰৈ ৰৈ শুনো পাৰ ভাঙি বৈ অহা মোৰ হৃদয়ৰ নিঃশব্দ কোলাহল। জাননে বাৰু তই, তোৰ বন্ধ পেৰাৰ জোলোঙাৰে উৰি আহি কেতিয়াবা একোটা মৰহা সপোনে বালিমাহী চৰাই এটি হৈ মোৰ কোমল কলিজাটো কুটি কুটি খায়। নাচাও কেতিয়াও জুমি জুমি মই তোৰ ভঁৰালৰ সাঁচতীয়া কিমান। তথাপিও আমনি কৰে সি উজাই আহি মোৰ বুকুলৈ একোখন মচি যাব ধৰা ৰামধেনু হৈ। কেতিয়াবা তোৰ নিৰস্ত্ৰ প্ৰহাৰবোৰ বৰ নিষ্ঠুৰ হৈ পৰেও। কোনেও নেদেখাকৈয়ে নজনাকৈয়ে তেজবোৰ উজাই আহি বিয়পি পৰে মোৰ গালে মুখে। আৰুচোন কেতিয়াবা তই ফুলি থাক নিজানত হেজাৰ পাহ গিৰি মল্লিকা হৈ সৌ দূৰণিৰ পৰ্বত চূড়াত, যাৰ সুন্দৰতা আৰু মিঠা সৌৰভে ব্যাকুল কৰি তোলে মন প্ৰাণ। অচিন আৱেগে আন্দোলিত কৰি মেৰুণ ৰঙী মোৰ হৃদয়ৰ স্পন্দন সেউজ ফুলেৰে ফুলাই দিয়ে দেহ মন। ধন্যবাদ।